Hello everyone, আজি ডে 68 আৰু আজি বাইকৰ পৰে ভিডিঅ'টো বনালোঁ। ঘৰত আহি আছোঁ, মানে দোকানত আহি আছোঁ আৰু তো এনেকৈ দিনটো ওলালোঁ আৰু আৰু আহিয়ে মুনুক দেখা পালোঁ। আমি লিচু লৈ আহিছিলোঁ ঘৰৰ পৰাই, মানে খুৰাহঁতৰ লিচু আছে। তো এনেকৈ মনুক ধৰবা দি আছোঁ। সি মানে টোপলা দেখি কিনে বিৰাট ভাল পাইছে আৰু তো এনেকৈ তাৰ লগত অলপ খেলিলোঁ আৰু সেনেকৈ। হেল্ল' এভৰিৱান, ভাত খাব ওলাইছোঁ। আজি ভাতৰ লগত আঞ্জা নাই, পানী ভিজা ভাত আৰু পিছত ইফালে আৰু মাংস ভাজা এনে অলপমান আৰু আলু দিছোঁ মিক্স কৰি, ইফালে কঁঠাল গুটি ভাজি, ইফালে টিহা আৰু ইফালে চয়াবিন ভাজা, চব আজি ভাজাই, আঞ্জা নাই আজি। পানী চিকা ভাল, গৰমত পানী চিকা ভাতে ভাল, মস্ত গৰম একদম। পানী চিকাই দিছোঁ চলা নহয়। মাংসখিনি টেঙা দিছোঁ, লেবু টেঙা, টেঙা টেঙা ভাল লাগে, কঁঠাল গুটি ভাজা। সয়াবিন এনেকৈ ভাজিলে মজা লাগে খাই। ভাতকেইটা এনেকৈ খালোঁ আৰু ভাতকেইটা খাই উঠি এইবাৰ হাজবেণ্ডকো ভাতটো দিবা গৈছোঁ। ভাত দিবা যোৱাৰ পিছত মোৰ আৰু পিজ্জা অৰ্ডাৰ আহিছিল 3টা। তো পিজ্জা অৰ্ডাৰ মাংস ৰাতিপুৱাই লৈ আহিছোঁ, তো তাৰে অলপমান মাংস বেছিকৈ আনিলোঁ, তো সেনেকৈ মানে খালোঁ আৰু। তো এইবাৰ পিজ্জা বনাব ৰেডি। আৰু পিজ্জাত চিকেন, বনলেছ চিকেন, ইফালে পিঁয়াজ আৰু কেপচিকাম, ইফালে চিলি ফ্লেক্স, পিজ্জা চচ আৰু অৰেগেনো, আৰু এইখিনি ময়দাখিনি আগত মাৰি থৈ দিছোঁ, সৰু আগতে মাৰি থৈ দিছোঁ। আৰু এই তিনিখন একেলগে মানে বনাম, যিহেতু আমাৰ 8 ইঞ্চি ট্ৰে এখানে আছে, বাকী ই দুখনত মানে মিলাই কেনে বনাম, বাকী বেলেগ এনেকৈ জোখৰ নাই, সেই দুখনে জোখৰ। তো ইটান মানে এইখিনি বনাই লওঁ আৰু ড'টো মাৰি লওঁ, আৰু পিছত পিজ্জাটো এনেকৈ বনাম। আৰু আপোনালোকে চাই থাকিব পিজ্জা বনোৱা, আৰু কেতিয়াবা ভালকৈ দেখাম পিজ্জা বনোৱা, এনেকৈ মানে মিলা নাই, এনেকৈ আৰু খৰকৈ দেখাই দিছোঁ আৰু ভিডিঅ'টো। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো।
পিজ্জা ৰেডি হ'ল এবাৰ অভেনত দিম এখান আৰু তিনিখান চিকেন পিজ্জা ৰেডি এই দুখান পিজ্জা হ'ল দুখান আৰু এখন অভেনত আছে এখন অলপ দেৰিকৈ মানে হেৰি কৰিব লাগব আৰু দেৰিকৈ মানে হ'ব আৰু লাগব তাক ওচৰতে মানে ওচৰৰ সেইকাৰণে সেইখিনি দিবা যায় সেইকাৰণে সেইখিনি ঠিক কৰি দিম বাকী আজি বাই আৰু দুটা পিজ্জা দিবা হৈ যাব তো ৰেডি কৰি দিলোঁ বাকী এটাটো পিছত খাব তো আজিলৈ বাই নেক্সট কালি লগ পাই